নমস্কাৰ কৃষক বন্ধু। তামোল পুলি কিদৰে পচাব আৰু কেনেকুৱা ধৰণৰ তামোল ল'লে পুলিটো ভাল হয় তাৰ ওপৰত মই অকণমান ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। ধৰণৰ তামোল বাছনি কৰিব। চাওক, মই এইখিনি লৈছোঁ 6-7 বছৰ লাগি থকা পুৰণা তামোল গছৰ 1-2 বছৰীয়া তামোল গছৰ পৰা তামোল নল'ব আৰু তামোল থোকটো সদায় তামোল ঘনকৈ লগা আৰু ডাঠ হ'ব লাগে। একেবাৰে তলৰ থোকটো ল'ব। তাৰ পৰা পুলি বনালে তামোলৰ পুলিবোৰৰ গছবোৰ পাছত উৎপাদন বেছি হ'ব। চাওক, মই এতিয়া তামোলটো পচাব লৈছোঁ। তামোলটো পচাবলৈ অকণমান খান্দি ল'ব লাগে। খান্দি লৈ মই ইয়াত আগতীয়াকৈ পচা গোবৰ জাবৰ জোঁথৰ পেলাই থৈছিলোঁ। ইয়াত কেইটামান আগৰ পুৰণা যোৱা বছৰৰ পুলি আছে। তামোলটো সদায় পথালিকৈ পেলাই দিব লাগে। পথালিকৈ দি ওপৰত অলপ মাটি দি দিব লাগে, যাতে সূৰ্যৰ পোহৰ ৰ'দে তামোলটো বেয়া নকৰে। তাৰ ওপৰত পাৰিলে কিছু জাবৰ জোঁথৰ নহ'লে তামোলৰ যিবিলাক ঢকুৱা থাকে সেই ওপৰত দি দিব লাগে। নমস্কাৰ কৃষক বন্ধু। তামোল পুলি কিদৰে পচাব আৰু কেনেকুৱা ধৰণৰ তামোল ল'লে পুলিটো ভাল হয় তাৰ ওপৰত মই অকণমান ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। ধৰণৰ তামোল বাছনি কৰিব। চাওক, মই এইখিনি লৈছোঁ 6-7 বছৰ লাগি থকা পুৰণা তামোল গছৰ 1-2 বছৰীয়া তামোল গছৰ পৰা তামোল নল'ব আৰু তামোল থোকটো সদায় তামোল ঘনকৈ লগা আৰু ডাঠ হ'ব লাগে। একেবাৰে তলৰ থোকটো ল'ব। চাওক, মই এতিয়া তামোলটো পচাব লৈছোঁ। তামোলটো পচাবলৈ অকণমান খান্দি ল'ব লাগে। খান্দি লৈ মই ইয়াত আগতীয়াকৈ পচা গোবৰ জাবৰ জোঁথৰ পেলাই থৈছিলোঁ। ইয়াত কেইটামান আগৰ পুৰণা যোৱা বছৰৰ পুলি আছে। তামোলটো সদায় পথালিকৈ পেলাই দিব লাগে।